শ্ৰীলংকা আৰু ইণ্ডিয়াৰ মাজত যি প্ৰথমখন ODI মেটচ হৈ আছিলে আজি খেলখন টাই হোৱা দেখিবলৈ পোৱা গ'ল। 2012 চনত হৈছিলে প্ৰথমখন টাই হৈছিলে শ্ৰীলংকা আৰু ইণ্ডিয়াৰ মাজত। আজি আকৌ 2024 চনত খেলখন টাই হৈ গুচি গ'ল। শ্ৰীলংকাই প্ৰথম বেটিং কৰি 230 ৰান কৰিছিলে। ইমান ডাঙৰ এটা স্ক'ৰ কৰিব নোৱাৰিলে আজি। শ্ৰীলংকাৰ প্লেয়াৰ ইমান ঠিক নেখেলিলে, সেইফলত ইমান এটা কম স্ক'ৰ কৰিব পাৰিলে। দুনিত ভিলালে আৰু নিচাংকাই ভাল খেলিলে, তাৰ বিনিময়ত আজি 230 ৰান কৰিব পাৰিলে আজি শ্ৰীলংকাই। দুনিত ভিলালে 67 আৰু নিচাংকাই 56 কৰিছিলে। পিটছখন ধিমি আছিলে, বলিঙৰ কাৰণে সুবিধাজনক আছিলে, তাৰ ফলত ইমান ডাঙৰ এটা স্ক'ৰ কৰিব নোৱাৰিলে আজি শ্ৰীলংকাই। আজি ইণ্ডিয়াৰ বলিং বৰ ধুনীয়া কৰে। আৰ্শদীপে ভাল বলিং কৰে, অক্ষৰ পেটেলেও ভাল বলিং কৰে। ইণ্ডিয়াৰ যদি বলিং স্ক'ৰ কাৰ্ডখন যদি আমি চাওঁ, চিৰাজে আজি 8 অভাৰত 36 ৰান দি এটা উইকেট পাইছে। আৰ্শদীপে 8 অভাৰত 47 ৰান দি 2টা উইকেট পালে। অক্ষৰ পেটেলে 10 অভাৰত 33 ৰান দি 2টা উইকেট পালে। শিৱম ডুবে 4 অভাৰত 19 ৰানহে দিলে, এটা উইকেট পালে। কুলদীপ যাদৱে 10 অভাৰত 33 ৰান দি এটা উইকেট পালে। ৱাশ্বিংটন সুন্দৰে 9 অভাৰত 46 ৰান দি এটা উইকেট পালে। আৰু সুমন গিলে 1 অভাৰ দিলে বাৰু, 14 ৰান দিলে 1 অভাৰত, উইকেট নাপালে খালি। ইণ্ডিয়াৰ বলিং ঠিকেই কৰিছিলে, ইমান ডাঙৰ এটা স্ক'ৰ কৰিব নিদিলে আজি শ্ৰীলংকাক। আজি বেটিং ভালেই কৰিছিলে ৰোহিত শৰ্মা, সুমন গিল, KR ৰাহুলে ভালেই খেলিছিলে। লাষ্টত খেলখন ড্ৰ হোৱা দেখিবলৈ পোৱা গ'ল। ইণ্ডিয়াৰ যদি বেটিং স্ক'ৰ কাৰ্ডখন যদি আমি চাওঁ, ৰোহিত শৰ্মা ভাল খেলিলে আজি। 47 বলত 58 ৰান মাৰিলে। সুমন গিলে 35টা বলত 16 ৰানহে মাৰিলে। বিৰাট কোহলি 32টা বলত 24। সুন্দৰে ভাল নেখেলিলে আজি, 4টা বলত 5 ৰানহে খেলিলে। সুৰেশ আয়াৰে 23টা বলত 23। KR ৰাহুলে 43টা বলত 31। অক্ষৰ পেটেলে খেলখন নিচিলেগৈ, লাষ্টত হাৰি গ'ল। অক্ষৰ পেটেলে 57 বলত 33 ৰান মাৰিলে। শিৱম ডুবে ভালেই খেলিলে বাৰু, 24টা বলত 25। কুলদীপ যাদৱে 10টা বলত 2। মহম্মদ চিৰাজে খেলখন নিচিলেগৈ, লাষ্টত ড্ৰ হৈ গুচি গ'ল খেলখন। শিৱম ডুবে যদি আউট নোহোৱাহেঁতেন আজি ইণ্ডিয়া জিকি গ'ল হয়। যদি ভিডিঅ' ভাল লাগে এটা লাইক কৰি দিব। থেংক ইউ ছ' মাছ।